পচলা খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক। কল খালে বহু উপকাৰ পোৱা যায়, কিন্তু আপুনি জানেনে যে কলৰ পচলা খালেও আপোনাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰ পোৱা যায়? জানিলো ইয়াৰ উপকাৰিতাৰ বিষয়ে। ইয়াত বহুতো বয়স বৃদ্ধি প্ৰতিৰোধী গুণ পোৱা যায়। ইয়াৰ উপৰিও ইয়াত আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে হিমোগ্লোবিনৰ মাত্ৰা বজাই ৰখাত সহায় কৰে। কলৰ ঠাৰিৰ উপকাৰিতা আৰু ইয়াৰ সেৱনৰ বিষয়ে বিতংভাৱে জানি লোৱা হওক। পচলাৰ উপকাৰিতা: শৰীৰটো বিষমুক্ত কৰে। কলৰ পচলাৰ ৰস সেৱনে শৰীৰৰ বিষমুক্ত কৰাত সহায় কৰে। ই শৰীৰৰ পৰা পেলনীয়া পদাৰ্থ আঁতৰাই আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰে। আচলতে ইয়াত প্ৰচুৰ পৰিমাণে আ থাকে, যিয়ে মলত্যাগ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ দিয়াত সহায় কৰে। অন্ত্ৰ পৰিষ্কাৰ কৰাৰ বাবেও আ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰ পিছতে হৈছে ওজন কমাবলৈ সহায়ক হয় কল পচলা। বহুতে ওজন বৃদ্ধি পোৱাত অতিশয় চিন্তিত হৈ পৰে। তেওঁলোকৰ বাবে কলৰ পচলা খাব লাগিব। ইয়াৰ ফলত ওজন দ্ৰুতগতিত হ্ৰাস পোৱাটো সহায় কৰে। আচলতে কলৰ কাণ্ডত আহ পোৱা যায়, যাৰ ফলত আপোনাৰ শৰীৰত চৰ্বিৰ মাত্ৰা হ্ৰাস পায়। ইয়াৰ উপৰিও ইয়াত থকা কেলৰীৰ পৰিমাণ অতি কম, আৰু যাৰ বাবে আপুনি বহু উপকাৰ লাভ কৰিব পাৰে। ইয়াৰ পিছতে অন্যটি হৈছে বৃক্কৰ পাথৰ আৰু ইউটিআইৰ সমস্যাৰ পৰা আৰাম লাভ কৰিব। কলৰ পচলা সেৱন কৰিলে বৃক্কৰ পাথৰৰ সমস্যা কমোৱাত সহায় পোৱা যায়। দৈনিক এগিলাচ কলৰ পচলাৰ ৰস সেৱন কৰিলে প্ৰস্ৰাৱৰ সংক্ৰমণ, ইউটিআইৰ ফলত হোৱা বিষ আৰু অস্তিত্বৰ পৰা উপশম পোৱা যায়। কলৰ কাণ্ডত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে, যাৰ সহায়ত বৃক্কত কেলছিয়াম স্ফটিক গঠন হোৱাটো বাধা দিব পাৰি। ইয়াৰ পিছতে হৈছে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে কল পচলাই। ইয়াৰ প্ৰচুৰ পৰিমাণে ভিটামিন B6 আৰু পটাছিয়াম পোৱা যায়, যিয়ে শৰীৰত ছডিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। উচ্চ ৰক্তচাপৰ সমস্যা থাকিলে কলৰ ঠাৰি খাব পাৰে। ইয়াৰ পিছত অন্যটি হৈছে কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে কল পচলাই। যদি আপুনি কোষ্ঠকাঠিন্য বা বদহজমৰ সমস্যাত অসুবিধা পাইছে, তেন্তে কলৰ পচলা সেৱন কৰিব লাগিব। কল পচলাই আপোনাক শৰীৰত থকা এচিডিটিক মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াৰ সেৱনে পেটৰ বিষ আৰু অস্থিৰতাৰ পৰাও সকাহ দিয়ে। ৰক্তহীনতাত বহু উপকাৰিতা হয় কল পচলা। কলৰ পচলা সেৱন কৰিলেও ৰক্তহীনতাৰ সমস্যাৰ পৰা বহুখিনি সকাহ পোৱা যায়। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যিয়ে হিমোগ্লোবিন উৎপাদনতো সহায় কৰে আৰু ৰক্তহীনতাৰ লক্ষণসমূহ হ্ৰাস কৰিব পাৰে কল পচলাই। নিউজ ডেস্ক, প্ৰতিদিন বনায়।